নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ। মই ওলাইছোঁ মৰাণৰ আপা ঘৰলৈ। আপা ঘৰত আজি বাৰ্থডে আছে, আপা নাতিটো আজি বাৰ্থডে আছে আৰু বাৰ্থডে খাবলৈ মা আহি আছে লেঙেৰীৰ পৰা আৰু মাক এতিয়া টাউনত লগ কৰি ল'ম আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে চাই থাকক। বতৰটো আজি ভালেই কৰিছে। এতিয়া বেটেৰী ৰিক্সাৰ কাৰণে ৰৈ থকাহে কথা আৰু বেটেৰী ৰিক্সা পোৱা নাই। মই খোজকাঢ়ি আহি আছোঁ অকলে অৱশেষত এখন বেটেৰী ৰিক্সা আহিল আৰু মই বেটেৰী ৰিক্সাখনত উঠি লওঁ। তাৰপিছত এয়া মই গৈ আছোঁ বেটেৰী ৰিক্সাত। মা যিহেতু টাউনত ৰৈ আছোঁ বুলি কৈছে, সেইকাৰণে সোনকালে পাবগৈ লাগে। গৈ লওঁ, আপোনালোকক দেখুৱাই আছোঁ। আমি আহি পালোঁহি আপা ঘৰত। আহি পাই বহিছোঁ। এইফালে মা আৰু নিচা বহি আছে, কথা পাতি আছে আৰু এতিয়া লৈছে বহুতে কেক কাটিবৰ কাৰণে। এইফালে মা আৰু নিচা আৰু আপা ৰৈ আছে, এইফালে বেটাটো কেক কাটিবৰ কাৰণে ৰৈ আছে। সকলোৱে এতিয়া কেক কাটি লওঁ, আপোনালোকে চাই থাকক। মানুহ যিহেতু আজিকালি দেৰিকৈ আহে, সেইকাৰণে আজি আমি ঘৰৰ মানুহখিনিৰ সৈতে কেকটো কাটি দিলোঁ আৰু পিছৰ পৰা আলহী আহি আছে, আপোনালোকক দেখুৱাই গৈ আছোঁ। কেক কাটি মেলি আজৰি হৈছোঁ। এতিয়া আমি কেক খাই লওঁ আৰু আপোনালোকে ফটো যিহেতু মেইন আৰু সকলোৱে সেইকাৰণে ফটো কপি মাৰিছে বেটাৰ সৈতে। ওপৰলৈ খাইছে। কাৰেণ্টটো ফেনখন নাই দিয়া, ওপৰ আমাৰ বাৰ্থডে বয়। আমাৰ ল'ৰাটো আজি প্ৰথম জন্ম জয়ন্তী। হেপী বাৰ্থডে। তুমি খাবা দিয়া লোৱা কিনি আনিছা কেক ন? মোলৈ চা কেনে খাই খাই ভাল পাইছে। ইয়াত খানা বনোৱা হৈছে। কাৰিকৰে ভাত বনাই আছে আৰু ভাত ইতিমধ্যে বনাই মেলি শেষ হৈছে আৰু এতিয়া খোৱা আৰম্ভ হ'ব। এতিয়া এয়া আপাহঁতৰ পিছফালৰ ডোখৰ আৰু এইফালে থাপনা আছে আৰু এইফালে ৰুমবিলাক আছে আৰু এইফালে মানুহবিলাক বহি আছে। আমি যিহেতু সোনকালে যামগৈ, সেইকাৰণে ভাবিলোঁ আমি সোনকালে খাই লওঁ আৰু এইফালে খুৰী বা কোন আছে তেওঁলোক আহিলে। আহি মেলি আমি এতিয়া লগতে ভাতটো ভাবিছোঁ খাই লওঁ আৰু আমাৰ যিহেতু অহা টাইম হ'ল, ভোকো লাগিছে আৰু আমিতো মাক থ'ব যাব লাগিব, মা ঘৰলৈ যাবগৈ। এয়া মা আহি বহিলেহি আৰু আমি এতিয়া ভাতটো খাই আজৰি সোনকালে হৈ লওঁ, কাৰণ মানুহজন আহি পাবহি। এতিয়া সোনকালে ৰেডি হৈ লওঁ খাই বৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। বেটাই খুব ধুনীয়া গাড়ী এখন গিফ্ট পালে আৰু সৰু ল'ৰাই যিহেতু এনেকুৱা এটা বস্তু খুব বেছি ভাল পায়, সেইকাৰণে খেলি আছে আৰু বেটা বা এজনীও আহিল, বা এজনীও খেলি আছে। বেটা মাহী যিহেতু আহিব নোৱাৰিলে, তাই এটা ধুনীয়া কেক দি পঠিয়াইছে ভাগিনীয়েকলে আৰু তাই যিহেতু এক্সাম আছে আহিব নোৱাৰিলে আৰু এতিয়া কেকটো কাটি লওঁ আমি সকলোৱে। আপোনালোকে চাই থাকক আৰু বেটাক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, বেটা যে এজন ভাল মানুহ
হ'ব পাৰে, তাৰ যেন সকলোবিলাক ভাল হয় আৰু আপোনালোকে তাকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। আমি আহিলোঁ এতিয়া মাক থ'বৰ কাৰণে আৰু মা যিহেতু আহোঁতে লাইন গাড়ীতে আহিলে আৰু এতিয়া আমি থ'বলৈ আহিছোঁ। মানুহজন ডিউটিৰ পৰা আহি মেলি আমাক আপাৰৰ পৰা লৈ আহিলেগৈ আৰু এতিয়া আমি মাক থ'বলৈ গৈ আছোঁ আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকক। মইনাই মোৰ চেণ্ডেলযোৰ সৈতে খেলি আছে। মোৰ চেণ্ডেলযোৰ আনি মোক ভৰিত দিছেহি চাব দেই। দুই পাত পিন্ধি লোৱা নকয় ধুম ধুম নকয় দুই পাত পিন্ধা ধুম ধুম গ'লে কি লাগে লাগে নিবি খাব নিব এই Wow, wow, wow. Wow. Wow, wow, wow. ভাত 12টা 12:30 খাব। Wow. Tung 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 tung. Tung 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 tung. Kuy kok komen di deh. Aku di baca pokoknya di deh. Ini ada koma. Ada. Mali gue. Iya. Kali ada nih. Tung tung tung. Iya. Tung 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 tung. আমি আকৌ আহি গ'লোঁ মৰাণ আৰু মৰাণৰ আমাৰ ঘৰৰ ওচৰতে মামীহঁতৰ ঘৰত গুৰুদেৱৰ পূজা আছিলে আৰু পূজাৰ কাৰণে মামীয়ে মোক মাতিলে আৰু মই আহিলোঁ পূজালৈ আৰু আপোনালোকৰ পূজাৰ কিছুমান নিয়ম নীতিবিলাক আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু আপোনালোকে চাই গৈ থাকক। Bye.